হেল্ল' নমস্কাৰ, আপোনালোকৰ ভালেইনে? মোৰ আকৌ এটা সৰু মিনি ব্লগ আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাবচোন। আমাৰ মাইকী মানুহৰ বাৰু কি কাম, ৰাতিপুৱাই শুৱাৰ পৰা উঠি বাঢ়নীডাল ল'ব লগা হয়েই নহয় আৰু। সেয়েহে ময়ো বাঢ়নীডাল লৈ চোতালখন সাৰি ল'লোঁ। সাৰি এইপিনে ল'ৰাই মুখ ধুলে, দুয়োটাক টিউশ্যনলৈ উলিয়াই পঠিয়ালোঁ। কাৰণ তাৰ ৰাতিপুৱাই টিউশ্যন আছিলে, সেয়েহে সি টিউশ্যনলৈ ওলাই গ'ল। এইফালে ছোৱালীয়ে পূৰা নচাত ব্যস্ত, চাওকচোন কি নাচি আছে। পূৰা কৃষ্ণ নচাত ব্যস্ত, গোটেই ৰাস পাতি আছে তাই অকলে অকলে। ককাক আইতাকক গান গাবলৈ লগাইছে, লগাই পূৰা ৰাস নচাত ব্যস্ত। মই বোলো পঢ়িবহি লাগে, তই কিতাপ পঢ়িব লাগে, এইপিনে তাই পূৰা নচাত ব্যস্ত। তাই কেনেকুৱা নাচিছে আপোনালোকে জনাবচোন বাৰু। মই আকৌ পিনে কামত ধৰিলোঁগৈ। দুইটাকে আকৌ স্কুললৈ উলিয়াবলৈ ৰেডি কৰিবলৈ সময় হ'বই নহয়। সেয়েহে মই গা ধুই কৰি ইয়াত তুলসী গুৰিত পানী দিলোঁ। মই সদায় এনেদৰে গা ধুই কৰি তুলসী পুলিত পানী দিওঁ। আকৌ ল'ৰা টিউশ্যনৰ পৰা আহি পালেহিয়ে নহয়, আকৌ তাক স্কুললৈ উলিয়াবলৈ হ'লেই। সেয়েহে মই স্কুললৈ তাক উলিয়াই ৰেডি কৰি দিলোঁ, কাৰণ তাক স্কুললৈ যাবলৈ অকণমান দেৰিয়ে হৈ যায়। সি টিউশ্যনৰ পৰা আহি পাওঁতে অকণমান দেৰিয়ে হয়। টিউশ্যনৰ পৰা আহি পাওঁতেই তাক আকৌ মই পটাপট স্কুললৈ ৰেডি কৰি দিওঁ। সি অকলৰে নোৱাৰে ৰেডি হ'বলৈ, সেয়েহে তাক ভাত পানী খুৱাই দিলোঁ। তাৰ ৰাতিপুৱা সময়কণ যে বহুত দিগদাৰ হয়। সেয়েহে মই সি টিউশ্যনৰ পৰা আহি নাপাওঁতেই বেগত টিফিন কিতাপ পত্ৰ ভৰাই ৰেডি কৰি থওঁ। এইপিনে বাটত গাড়ীৰ কাৰণে ৰখি আছোঁ। এইফালে আকৌ মই টেপৰ পানী আনিবলৈ যাবলৈ ওলালোঁ। ওচৰৰে মানুহ এঘৰৰ পৰাই টেপৰ পানী আনোগৈ। আমি খোৱা পানী এযোৰ, আমাৰ খোৱা পানী অকণমান অসুবিধা হয়, সেয়েহে খোৱা পানী এযোৰ আনিলোঁগৈ। আনি এইপিনে ছোৱালীক স্কুললৈ উলিয়ালোঁ। এইপিনে চাওকচোন তাই পূৰা নচাত ব্যস্ত। স্কুলৰ কাপোৰযোৰ পিন্ধাবলৈ মোক শান্তি দিয়া নাই, পূৰা নাচি আছে ন। এই ছোৱালীজনী যে কি যে হ'ব আমাৰ, এই নাচনীয়ে হয় নে কিয়ে হয় ঠিকেই নাই বাৰু। এইপিনে তাইক আকৌ স্কুলত থৈ আহিলোঁ। এইপিনে স্কুলত থৈ তাইক আহিয়ে মই চাহকাপ খাবলৈ ধৰিলোঁ, কাৰণ সিহঁত দুটাক স্কুললৈ উলিয়াই পঠিয়াই হোৱাৰ পাছতহে মই ৰাতিপুৱা চাহকাপ খাব পাৰোঁ আৰু। এই ৰাতিপুৱা চাহকাপ খাই ল'লোঁ। খাই পিনে চাবলৈ আহিলোঁ, দেখিলোঁ বাৰীখন ইমান জংঘল হৈ আছে নহয়নে বাৰু। নেমু গছজোপা তলখন একে জংঘলেৰে ভৰি আছে। সেয়ে ভাবিলোঁ আজি বাৰীখন অকণমান চাফা কৰি দিওঁ। এইপিনে মই চাফা কৰি থাকোঁতে ল'ৰা স্কুলৰ পৰা আহিয়ে পালেহি। এয়া দেখিছে যে আমাৰ মা কেনেকৈ কাম কৰি থাকে সদায় কাম নকৰাকৈ মানে থাকিবই নোৱাৰে আৰু মাৰে। এয়া আমাৰ নেমু। ঐ ক'ত গৈছলা? আটা মোৰ চুলিগাল উঠি আছে। তাৰপা আকৌ এয়া চাওকচোন, হাঁহে কি যে কৈ আছে। আকৌ এই কি কৈছে দেখোন, সেয়ে দেখিছে ক'ত পেলাই। এয়া বোলো দেখিছে নহয় ক'ত পাই আছিলে আপুনি। যোনে চাইছে লাইক কমেণ্ট কৰিব দেই, নিদিয়াকৈ নাথাকিব। তাৰপা আকৌ এয়া দেখিছে এয়া কিমান গাল চাফা কৰি আছে। এয়া আধা হৈছেগৈ, এফালে এতিয়া এয়া কৰি আছে। এইফালে ল'ৰা স্কুলৰ পৰা আহি পূৰা ভিডিঅ' কৰাত ব্যস্ত। সি ভিডিঅ' কৰিবলৈ পাৰিছেনে জনাবচোন আপোনালোকে। আকৌ মোক গালি পাৰি আছে, মা তোমাৰ কাম নাই আৰু, সেই কি যে কৰি আছা গৰমত। মই বোলে জংঘলবিলাক অলপ চাফা কৰি দিছোঁ। কিছুমান মানুহে আকৌ কয় মাইকী মানুহে কি কাম কৰে, ভিতৰতে সোমাই থাকে। মই পিছে ঘৰৰ বাহিৰে ভিতৰে সকলো কাম কৰোঁ দেই, কাৰণ মোৰ মানুহজন বাহিৰতে থাকে। সেয়েহে মই ঘৰৰ বাহিৰে ভিতৰে সকলো কাম ময়ে কৰিবলগীয়া হয়। এইফালে আমাৰ নেমুকেইটা চাওকচোন, ইমান ধুনীয়া হৈছে নহয় নেমুকেইটা, দেখিও মৰম লাগি আছে। এইপিনে আকৌ তলত এটা পকী সৰিয়ে আছে। আমাক খোৱা মানুহে নাইকিয়া, আমি 3টা মানুহ, সেয়েহে ইমান খোৱা নহয়। কি ধুনীয়াকৈ লাগি আছে নহয়নে বাৰু, নেমুকেইটা দেখিয়ে ভাল লাগিছে। আৰু বাৰীখন চাফা কৰা হৈ গ'ল, অলপ চাফা কৰি থৈ দিলোঁ। যিহেতুকে অলপ চাফা কৰিলোঁ, এদিনতে গোটেইখিনি কৰিব নোৱাৰি। দুপৰীয়া হ'ল, সিহঁত দুইটাকে গা ধুৱাব হ'ল। গা ধুৱাই কৰি ভাত পানী খুৱাই দুইটাকে খুৱাই ল'লোঁ। খুৱাই পেলাই মোৰ পাৰ্চেল এটা আহিব লগা আছিল, পাৰ্চেলটো আহি পাই গ'ল।